সকলোকে অসমীয়া ব্যাকৰণৰ শিকন মঞ্চলৈ স্বাগতম জনাইছোঁ। ব্যাকৰণ ভাষাৰ সোপানস্বৰূপ, ভৱিষ্যতৰ আত্মাস্বৰূপ, মৰ্যাদাস্বৰূপ। এই অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সামান্য প্ৰয়াসেৰে পূৰ্বে প্ৰত্যয় আৰু ছন্দ সম্পৰ্কে কিছু আলোচনা আগবঢ়াইছিলোঁ। আজি আমি পুনৰ আহিছোঁ সমাস সম্পৰ্কে কিছু আলোচনা কৰিব। সমাস কি? সমাস হৈছে সংক্ষেপকৰণৰ এক সুন্দৰ পদ্ধতি। এতিয়া আমি আহিম সমাস কাক বোলে, ইয়াৰ ভাগসমূহ কি কি এই সম্পৰ্কে জানিম। ওচৰা ওচৰিকৈ থকা দুই বা ততোধিক পদ এক পদ হোৱাকে সমাস বোলে। সমাসৰ ভাগসমূহ জনাৰ পূৰ্বে আমি দুটা বিশেষ বস্তুৰ লগত চিনাকি হ'ব লাগিব। এটা সমস্ত পদ, আনটো সমস্যমান পদ বা ব্যস্ত পদ বা ব্যাস বাক্য। সমস্ত পদনো কি? সমস্ত পদ হৈছে বাক্য সংকোচনৰ ফলত লাভ কৰা পদ। উদাহৰণস্বৰূপে, ফুল আছে পানীত যাৰ ফুল পানী। এই ফুল পানীটো সমস্ত পদ, আনহাতে ফুল আছে পানীত যাৰ এই চাৰিওটা পদক আমি সমস্যমান পদ হিচাপে জানো। সমাসক মূলতঃ 6টা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হৈছে দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস আৰু অব্যয়ীভাৱ সমাস। ইয়াৰ উপৰিও আমি নিত্য সমাস বুলিও আন এবিধ সমাস অৱশ্যে পাইছোঁ। এতিয়া আমি আহিম প্ৰথমে দ্বন্দ্ব সমাসৰ সম্পৰ্কত জানিবৰ বাবে। দ্বন্দ্ব সমাস হৈছে দুটা বা অধিক পদ যেতিয়া যোজক অব্যয়ে লগ লাগে তেতিয়া সেই সমাসক আমি দ্বন্দ্ব সমাস বুলি কওঁ। এই দ্বন্দ্ব সমাসৰ তিনিটা ভাগ আছে: ইতৰেতৰ দ্বন্দ্ব, সমাহাৰ দ্বন্দ্ব আৰু একশেষ দ্বন্দ্ব। আমি প্ৰথমে দ্বন্দ্ব সমাসৰ ইতৰেতৰ দ্বন্দ্ব সম্পৰ্কত কিছু কথা আলোচনা কৰোঁ। এই ইতৰেতৰ দ্বন্দ্ব সমাসত একেজাতীয় পদৰ মাজত মিলন হয়। পদ মানে বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয়, ক্ৰিয়া এইবিলাকক আমি পদ বুলি জানো। ইয়াৰে বিশেষ্যৰ লগত বিশেষ্য পদৰ মিলন হ'লে আমি যি সমস্ত পদ লাভ কৰিম সেই সমস্ত পদ হ'ব ইতৰেতৰ দ্বন্দ্ব সমাস। ঠিক তেনেদৰে বিশেষণৰ লগত বিশেষণ, সৰ্বনামৰ লগত সৰ্বনাম অথবা ক্ৰিয়াপদৰ লগত ক্ৰিয়াপদৰ মাজত মিলন হ'লে তেনে দ্বন্দ্ব সমাসক আমি ইতৰেতৰ দ্বন্দ্ব বুলি জানিম। উদাহৰণস্বৰূপে, ৰাম লক্ষ্মণ, ৰাম আৰু লক্ষ্মণ দুয়োটা বিশেষ্য পদৰ মাজত মিলন হোৱা আমি দেখিবলৈ পাইছোঁ। তেনেকৈ ভাল বেয়া, ন্যায় অন্যায় দুটা বিশেষণ পদৰ মাজত মিলন হৈছে। যাকে তাকে দুটা সৰ্বনাম পদৰ মাজত মিলন হৈছে। তেনেদৰে পঢ়া শুনা দুটা ক্ৰিয়াপদৰ মাজত মিলন হৈ এই ইতৰেতৰ দ্বন্দ্ব সমাস সম্পন্ন হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আমি আহিম দ্বন্দ্ব সমাসৰ দ্বিতীয়টো ভাগ সমাহাৰ দ্বন্দ্ব সম্পৰ্কে জানিবলৈ। এই সমাহাৰ দ্বন্দ্ব সমাসত বাহ্যিক অৰ্থৰ লগতে সমষ্টিগত অৰ্থ প্ৰকাশ কৰা দেখা যায়। উদাহৰণস্বৰূপে, আম কঁঠাল, বতৰত আম কঁঠাল খাব লাগে। এনেদৰে কওঁতে আমি কেৱল বতৰত আম আৰু কঁঠাল খাবলৈকে যে কোৱা হৈছে এইটো নুবুজি বতৰত সমস্ত ফল মূল খোৱা ভাল বুলি জানিম। ঠিক তেনেকৈ মাছ পুঠি বুলি কোৱাৰ লগে লগে আমি আমিষ আহাৰৰ বাবে যিখিনি বস্তু থাকে এই গোটেই সমষ্টিটোকে জানিব পাৰিম। এনেধৰণে সমষ্টিগত অৰ্থ প্ৰকাশ কৰিলে এনে দ্বন্দ্ব সমাসক সমাহাৰ দ্বন্দ্ব বুলি জানিম।
ইয়াৰ পিছত আমি দ্বন্দ্ব সমাসৰ তৃতীয়টো ভাগ একশেষ দ্বন্দ্বলৈ আহিম। একশেষ দ্বন্দ্ব সমাসত ব্যাস বাক্যত থকা পদবোৰৰ প্ৰথম পদটোৱেহে বহু বচন হৈ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে আমি বুলি কওঁতে মই, আপোনালোক, ৰাম, সীতা, যদু, মধু সকলোকে আমি বুলি ক'লোঁ। এই আমি শব্দটোৰ মাজত অনেক কোনোবা সোমাই থাকিল। তেনেদৰে সিহঁত বুলি কওঁতে সি, ৰাম, যদু, মধু, হৰি সকলো আছে। তাহাঁত বুলি কওঁতে তাই আছে, তাইৰ লগতে আৰু সীতা, মিতা, জিতা, বিতা কোনোবা সকলো ছোৱালী একেলগে আছে। এনেধৰণে যেতিয়া প্ৰথমটো পদ বহুবচন হিচাপে বহিব তেতিয়া আমি তেনেধৰণৰ দ্বন্দ্ব সমাসক একশেষ দ্বন্দ্ব সমাস বুলি জানিব পাৰিম। ইয়াৰ পিছত আহিম আমি সমাসৰ দ্বিতীয়টো ভাগ দ্বিগু সমাস। দ্বিগু সমাসৰ কোনো ভাগ দেখা নাযায়। ইয়াক একেজাতীয় বস্তুৰ মাজত যেতিয়া সংখ্যাবাচক ধাৰণা প্ৰকাশ কৰিব তেতিয়া আমি তাক দ্বিগু সমাস বুলি জানিব পাৰিম। উদাহৰণস্বৰূপে সপ্তাহ, 7টা দিনৰ সমাহাৰ। তেনেকৈ তেবেতা বুলি ক'লে 3টা বাটৰ সমষ্টিক বুজিম। এনেধৰণে সপ্তৰ্ষি, 7 ঋষিৰ মিলন বা এনেধৰণে যেতিয়া সংখ্যাবাচক ধাৰণা প্ৰকাশ কৰিব তেতিয়া আমি তেনে সমাসক দ্বিগু সমাসৰ অন্তৰ্ভুক্ত কৰিব পাৰিম। ইয়াৰ পিছত আমি আহিম সমাসৰ তৃতীয়টো ভাগ বহুব্ৰীহি সমাসলৈ। বাহ্যিক অৰ্থ অৰ্থাৎ পোনপটীয়া অৰ্থ নুবুজাই এটা গোপন অৰ্থ প্ৰকাশ কৰা সমাসকে বহুব্ৰীহি সমাস বুলি জনা যায়। উদাহৰণস্বৰূপে বিনা পানী আমি ল'ব পাৰোঁ। বিনা আছে পানীত যাৰ। বিনা শব্দই বিনখনক বুজাইছে, পানী শব্দই হাতক বুজাইছে। আমি যিকোনো ব্যক্তিয়ে হাতত বিনখন লৈ থাকিলে আমি কেতিয়াও বিনা পানী হ'ব নোৱাৰোঁ। বিনা পানী সেইগৰাকী নিৰ্দিষ্ট ব্যক্তি যাক আমি সৰস্বতী অৰ্থাৎ বিদ্যা অধিষ্ঠাত্ৰী দেৱী হিচাপে গ্ৰহণ কৰোঁ। এই বহুব্ৰীহি সমাসৰ 3টা প্ৰধান ভাগ আছে: সমানাধিকৰণ বহুব্ৰীহি, ব্যাধিকৰণ বহুব্ৰীহি আৰু ব্যতিহাৰ বহুব্ৰীহি সমাস। এতিয়া আমি প্ৰথমে আহিম সমানাধিকৰণ বহুব্ৰীহি সম্পৰ্কে জানিবলৈ। সমানাধিকৰণ বহুব্ৰীহি সমাসত এটা বিশেষ্য পদৰ লগত এটা বিশেষণ পদৰ মিলন হোৱা দেখা যায়। এই মিলনৰ জৰিয়তে কিন্তু এক গোপন অৰ্থ প্ৰকাশ কৰে। মুকলিকৈ থকা বাহ্যিক অৰ্থৰ বিপৰীতে এটা গোপন আওপকীয়া অৰ্থ লুকাই থাকে। সেয়েহে ইয়াক সমানাধিকৰণ বহুব্ৰীহি বুলি জনা যায়। এই সমানাধিকৰণ বহুব্ৰীহিৰ উদাহৰণস্বৰূপে আমি কুকুৰ নেচিয়াক ল'ব পাৰোঁ। কুকুৰ নেচিয়া শব্দটো বাহ্যিক অৰ্থত কুকুৰৰ দৰে নেজ যায়। কোনো কাৰণতে কুকুৰৰ দৰে নেজ অথবা নেজ মানুহৰ থকাটো সম্ভৱ নহয়। ইয়াৰ গোপন অৰ্থটো এনেকুৱা যে কুকুৰে যিমানেই ধুনীয়া বা দীঘল নহওক নিজৰ নেজডাল পকাই লৈ পাৰি সেই নেজডালৰ ওপৰতে কুকুৰ বহা দেখা যায়। ঠিক তেনেদৰে এই শব্দটো সেই চাম লোকৰ বাবে ব্যৱহাৰ কৰা হৈছে যি চাম লোকৰ অগাধ ধন সম্পত্তি কেৱল নিজৰ বাবে। গতিকে ইয়াক আমি সমানাধিকৰণ বহুব্ৰীহিৰ অন্তৰ্গত কৰিব পাৰোঁ। ঠিক তেনেদৰে নাও পেটা কোনো ব্যক্তিৰ পেটটো নাৱৰ দৰে হোৱাটো অসম্ভৱ। নাও এখনে যিদৰে অনেক বস্তু বাহানি তুলি পানীৰ ওপৰত অনায়াসে যাত্ৰা কৰিব পাৰে, ঠিক তেনেদৰে যিসকল ব্যক্তিয়ে অধিক পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব পাৰে, খোৱাৰ ওপৰতে খাব পাৰে, তেনেকুৱা লোকক বুজাবৰ বাবে নাও পেটা শব্দটো ব্যৱহাৰ কৰিছে। গতিকে এনেধৰণৰ শব্দবোৰক আমি সমানাধিকৰণ বহুব্ৰীহি সমাসৰ অন্তৰ্গত কৰোঁ। অনেক উদাহৰণ আছে। বেজীমোৱা শব্দটোৱে বেজী নিচিনা তীক্ষ্ণ
বেজীৰ নিচিনা জোঙাটো মুখ আৰু নাথাকে, বেজীৰ নিচিনাকৈ যাৰ কথা তীক্ষ্ণ, যাৰ তীক্ষ্ণতাই কাৰোবাক আঘাত কৰিব পাৰে, তেনেকুৱা মুখৰ মানুহক বেজী মোৱা শব্দটো ব্যৱহাৰ কৰিছে। গতিকে আমি দেখিলোঁ এইখিনি সমানাধিকৰণ বহুব্ৰীহি সমাসৰ বিশেষ্য আৰু বিশেষণ পদৰ মিলনত গঠিত হোৱা প্ৰতিটো পদেই এটা গোপন অৰ্থ প্ৰকাশ কৰিছে। এইখিনিতে আমাৰ এটা মনলৈ ভাৱ আহিব, এই বিশেষ্য আৰু বিশেষণ পদৰ মিলনত কিন্তু আমাক কৰ্মধাৰয় সমাস হোৱা বুলিও কোৱা হৈছে। আমি কৰ্মধাৰয় সমাস ইয়াৰ পিছত আলোচনা কৰিম। এই কৰ্মধাৰয় সমাসত বিশেষ্য আৰু বিশেষণ পদৰ মিলনেৰে যিটো সমাস বা সমস্ত পদ আমি লাভ কৰিম, সেই সমস্ত পদে কিন্তু কোনো গোপন অৰ্থ প্ৰকাশ নকৰে। পাৰ্থক্য সেইটো। ইয়াৰ পিছত আমি ব্যাধিকৰণ বহুব্ৰীহি সমাসৰ বিষয়ে আলোচনা কৰোঁ। এই ব্যাধিকৰণ বহুব্ৰীহি সমাসত উল্লেখযোগ্যভাৱে দুটা বিশেষ্য পদৰ মিলন হ'ব আৰু তাৰে এটা বিশেষ্য পদত সপ্তমী শব্দ বিভক্তিৰ চিন দন্ত্য তটো লগ হ'ব। আমি ইতিমধ্যে বিভক্তিৰ চিনসমূহ জানিব লাগিব। শব্দ বিভক্তিৰ চিনসমূহ প্ৰথমা এ য়, দ্বিতীয়া ক অগ, তৃতীয়া ৰে দি দ্বাৰা, চতুৰ্থী লৈ, পঞ্চমী পৰা, ষষ্ঠী ৰ আৰু সপ্তমী ত। এই সপ্তমী শব্দ বিভক্তিৰ চিন তটো দুইটা বিশেষ্য পদৰ কোনো এটা বিশেষ্য পদত লগ হৈ গঠিত হোৱা সমস্ত পদটোকে আমি ব্যাধিকৰণ বহুব্ৰীহিৰ অন্তৰ্ভুক্ত কৰিব পাৰিম। উদাহৰণস্বৰূপে শূলপাণি, নীলকণ্ঠ, পদ্মনাভ, বীণাপাণি এইবিলাকক ল'ব পাৰিম। বীণাপাণি বুলি কওঁতে আমি জানিলোঁ দুটা বিশেষ্য পদত বীণা আছে, পানীত যায়, তটো তাত লগ হৈছে। ঠিক তেনেকৈ শূল আছে, পানীত যায়, অৰ্থাৎ যিজনে ত্ৰিশূল লৈ থাকে, যিজনে হাতত ত্ৰিশূল লৈ থাকে, ত্ৰিশূলধাৰী ভোলানাথ শিৱ। ঠিক তেনেকৈ নীলকণ্ঠ বুলিও শিৱক বুজোৱা হয়। পদ্মনাভ, পদ্ম আছে নাভিত যাৰ, এনেধৰণে যি সমাসত দুটা বিশেষ্য পদৰ শেষৰটোত ত অৰ্থাৎ সপ্তমী শব্দ বিভক্তিৰ চিন লগ হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছত আহিম বহুব্ৰীহি সমাসৰ অন্তিমটো ভাগ ব্যতিহাৰ বহুব্ৰীহিলৈ। এইবিধ বহুব্ৰীহি সমাস চিনি পোৱাত আমাৰ একেবাৰে সহজ। ইয়াত একেজাতীয় কাম কৰা হয়। একেজাতীয় কাম কৰা হয়। চুলীয়া চুলি, এজনে চুলিত ধৰি জোকাৰিছে, আনজনেও একেলগে একে সময়তে চুলিত ধৰি জোকাৰিছে। তেনেকৈ বকা বকি, এজনে বকিছে আনজনেও সমানে বকিছে। টনাটনি, এজনে টানিছে আনজনেও টানিছে। মুখামুখি, তৰ্কাতৰ্কি ইত্যাদিবিলাক একেজাতীয় কাম কৰা বুজালে ইয়াক ব্যতিহাৰ বহুব্ৰীহি সমাসৰ অন্তৰ্গত কৰা হয়। সমাসৰ চতুৰ্থটি ভাগ হৈছে কৰ্মধাৰয় সমাস। এই সমাস বিশেষ্য আৰু বিশেষণ পদৰ মিলনৰ জৰিয়তে গঠিত হয়। এই সমাসক মূলতঃ পদলুপ্তিকৰণৰ ভিত্তিত মধ্য পদলিপি আৰু অন্ত্য পদলিপি কৰ্মধাৰয় হিচাপে দুটা ভাগ, আকৌ ৰিজনিৰ ভিত্তিত আমি ৰূপক কৰ্মধাৰয় হিচাপে মুঠ তিনিটা ভাগ পাব পাৰোঁ। বহু ব্যাকৰণত ৰূপক কৰ্মধাৰয়ৰ লগতে ৰিজনিৰ ভিত্তিত উপমান কৰ্মধাৰয় আৰু উপমেয় কৰ্মধাৰয় হিচাপে আৰু দুটা ভাগক দেখুৱাইছে। প্ৰকৃতাৰ্থত উপমান আৰু উপমেয়কো আমি ৰূপক কৰ্মধাৰয় অন্তৰ্ভুক্ত কৰি আলোচনা কৰিম। ৰিজনিৰ ভিত্তিত উপমান আৰু উপমেয়কো ৰূপক কৰ্মধাৰয়ৰ ভিতৰতে আলোচনা কৰিব পাৰি। এতিয়া আমি আহিম কৰ্মধাৰয় সমাসৰ প্ৰথমটো ভাগ মধ্য পদলিপি কৰ্মধাৰয়ৰ বিষয়ে আলোচনা কৰিবলৈ। এই কৰ্মধাৰয় সমাসত মধ্য মানে মাজৰ পদটো উজ্জ্ব হৈ থাকে, লুকাই থাকে। উদাহৰণস্বৰূপে ঘিউ ভাত। ঘিউ ভাত বুলি কওঁতে ইয়াত
ঘিউ মিহলি ভাতৰ কথা উল্লেখ কৰা হৈছে ঠিক তেনেকৈ সিংহাসন বুলি কওঁতে সিংহ ক্ষুদিত আসন ক্ষুদিত শব্দটো ইয়াত উজ্জ্ব হৈ আছে লুকাই আছে বহুলোকে সিংহ অংকিত আসন বুলিও অৱশ্যে কয় চন্দ্ৰবদনত চন্দ্ৰ তুল্যবদন ইয়াত তুল্য শব্দটো উজ্জ্ব হৈ আছে তেনেধৰণে আমি এই মধ্য পদলিপি কৰ্মধাৰয় সমাসত বনফুল হাঁহিমুখ আদিকো ল'ব পাৰোঁ যেতিয়া এটা বিশেষ্য পদ আৰু আন এটা বিশেষণ পদ মিলন হৈ মাজৰ পদটো লুকাই থাকিব তাক আমি মধ্য পদলিপি কৰ্মধাৰয় সমাসৰ অন্তৰ্গত কৰিম ইয়াৰ পিছত আমি আহিম অন্ত্য পদলিপি কৰ্মধাৰয় সমাসৰ মাজলৈ এই অন্ত্য পদলিপি কৰ্মধাৰয় সমাসত অন্ত্য অৰ্থাৎ অন্ত শেষৰ পদটো লুকাই থাকিব এই শেষৰ পদটো লুকাই থাকি যি সমাস গঠন হ'ব সেই সমাসক আমি অন্ত্য পদলিপি কৰ্মধাৰয় সমাস বুলি জানিম উদাহৰণস্বৰূপে মুখ চন্দ্ৰ বুলি কওঁতে মুখ চন্দ্ৰৰ নিচিনা ইয়াত নিচিনা পদটো উজ্জ্ব হৈ আছে সেয়েহে অন্ত্য পদলিপিৰ অন্তৰ্গত কৰা হ'ব জ্ঞান ৰত্নৰ তুল্য ইয়াত তুল্য শব্দটো উজ্জ্ব হৈ আছে ঠিক তেনেদৰে চিন্তা অনলৰ নিচিনা পদটো ইয়াত লুকাই আছে তেনেদৰে বাক্য অমৃতৰ তুল্যটো লুকাই আছে এনেধৰণে অন্তিম পদটো লুকাই থাকিলে তাক আমি অন্ত্য পদলিপি কৰ্মধাৰয় সমাসৰ অন্তৰ্গত কৰিম ইয়াৰ পিছত আমি আহিম ৰিজনিৰ ভিত্তিত কৰ্মধাৰয় সমাসৰ ভাগ যি কৰ্মধাৰয় সমাসত উপমান আৰু উপমেয় অৰ্থাৎ ৰিজনি দিবৰ বাবে যিটো শব্দ ব্যৱহাৰ কৰিম আৰু তাৰ লগত ৰিজনি দিম এই দুয়োটা শব্দক যেতিয়া একাকাৰ ৰূপে আমি কল্পনা কৰিম তেতিয়া তাক আমি ৰূপক কৰ্মধাৰয় সমাস বুলি ক'ম উদাহৰণস্বৰূপে বিদ্যাধন বিদ্যাৰূপধন দেখা গ'ল বহু কাৰোবাৰ মনত সন্দেহ হ'ব ইয়াতোতো মাজৰ পদটো লুকাই আছে ই কিয় মধ্য পদলিপি কৰ্মধাৰয় নহ'ল প্ৰকৃততে ইয়াক কোনো এটা বস্তুৰ লগত ৰিজনি দিয়া হৈছে তুলনা কৰা হৈছে সেইকাৰণে আমি ইয়াক মধ্য পদলিপি কৰ্মধাৰয় অন্তৰ্ভুক্ত নকৰি ৰূপক কৰ্মধাৰয় হিচাপে বেলেগকৈ দেখুওৱা হৈছে তেনেদৰে আনন্দ সাগৰ বুলি কওঁতে আনন্দ সাগৰৰ দৰে আনন্দ ৰূপ সাগৰ ইয়াত মাজৰ পদটো লুকুৱাই আমি সমাস কৰিব ব্যাস বাক্য দেখুৱাব পাৰিম তেনেধৰণে কুপাগ্নি শোকাগ্নি কুপৰূপ অগ্নি মানুহৰ যেতিয়া খং বেছি হয় কুপ অগ্নিৰ তুল্য অগ্নিয়ে যিদৰে ফিৰিঙতিৰেও তাণ্ডৱ দাহ কৰিব পাৰে খঙৰ বাবে আমি উচ্চাৰণ কৰা এটা শব্দই সামান্য এটা শব্দই আমাৰ ডাঙৰ বিপদ আনিব পাৰে সেইকাৰণে ইয়াক অগ্নিৰ লগত তুলনা কৰি কোৱাৰ বাবে আমি ইয়াক ৰূপক কৰ্মধাৰয় সমাসৰ অন্তৰ্ভুক্ত কৰিব লাগিব কোনো ব্যাকৰণত উপমান কৰ্মধাৰয় আৰু উপমিত কৰ্মধাৰয় হিচাপে ভাগ দুটা অৱশ্যে দেখুৱাইছে আমি এই আটাইকেইটাকে একেলগে ৰূপক কৰ্মধাৰয় হিচাপে যিহেতু কাৰোবাৰ লগত উপমা দিয়া হৈছে তুলনা কৰা হৈছে একেলগে অন্তৰ্ভুক্ত কৰিব পাৰোঁ উপমান কৰ্মধাৰয় অন্তৰ্গত কৰি ভগৱান মৰলৰ দ্বাৰা ৰচিত অসমীয়া ব্যাকৰণ জ্যোতিখনত দুটামান উদাহৰণ সুকীয়াকৈ দেখুৱাইছে এঙাৰৰ নিচিনা ক'লা এঙাৰ ক'লা বজ্ৰৰ নিচিনা কঠোৰ বজ্ৰ কঠোৰ এনেধৰণৰ কথাবিলাকক উপমান কৰ্মধাৰয় অন্তৰ্গত কৰিছে আনহাতেদি জীৱন নৈৰ তুল্য জীৱন নৈ চৰণ কমলৰ তুল্য চৰণ কমল এনেধৰণৰ সমাসবিলাকক উপমিত কৰ্মধাৰয় হিচাপে বেলেগকৈ দেখুৱাইছে এই গোটেইখিনি ৰিজনিৰ ভিত্তিত আমি অৱশ্যেই ৰূপক কৰ্মধাৰয় সমাসৰ অন্তৰ্ভুক্ত কৰিও দেখুৱাব পাৰোঁ সমাসৰ পঞ্চমটি ভাগ তৎপুৰুষ
এই তৎপুৰুষ সমাসক আমি প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰি ল'ব পাৰোঁ। প্ৰথম ভাগটি শব্দ বিভক্তি চিন অনুসৰি, দ্বিতীয়টি উপপদ তৎপুৰুষ সমাস আৰু তৃতীয়তে নয় তৎপুৰুষ সমাস। এই প্ৰথম ভাগ অনুসৰি শব্দ বিভক্তি চিন অনুসৰি যি তৎপুৰুষ সমাস গঠন হয়, সেই তৎপুৰুষ সমাস চিনাক্ত কৰিবৰ বাবে আমি শব্দ বিভক্তিৰ চিনবিলাক জানিব লাগিব। ইতিমধ্যে মই আলোচনা আগবঢ়াইছিলোঁ শব্দ বিভক্তিৰ চিন প্ৰথমাৰ বাহিৰে এই তৎপুৰুষ সমাসত দ্বিতীয়াৰ পৰা সপ্তমীলৈকে যি চিনবিলাক লগ হ'ব, সেই চিন অনুসৰিয়ে এইবিধ তৎপুৰুষ সমাসৰ নামকৰণ কৰা হ'ব। দ্বিতীয় তৎপুৰুষ, তৃতীয় তৎপুৰুষ, চতুৰ্থী তৎপুৰুষ, পঞ্চমী তৎপুৰুষ, ষষ্ঠী তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ হিচাপে এইবিধ তৎপুৰুষ সমাসক আমি চিনাক্ত কৰিব পাৰোঁ। শব্দ বিভক্তিৰ দ্বিতীয় তৎপুৰুষৰ উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ বিষ্ণু পূজা। বিষ্ণু পূজা বুলি কওঁতে যেতিয়া ব্যাস বাক্যৰ জৰিয়তে দেখুৱাম, তেতিয়া ক দ্বিতীয় শব্দ বিভক্তিৰ চিন কটো লগ হৈ থাকিব। বিষ্ণুক পূজা, বিষ্ণুক পূজা কটো লগ হৈ আছে, সেইকাৰণে ইয়াৰ নাম হ'ব দ্বিতীয় তৎপুৰুষ সমাস। ঠিক তেনেদৰে আমি তৃতীয় তৎপুৰুষ সমাস চিনি পাবলৈ হ'লে হাতে বোৱা, হাতে বোৱা শব্দটো আমি ল'ব পাৰোঁ। ই সমাস, ইয়াক হাতেৰে বোৱা বুলি যদি দেখুৱাব পাৰোঁ, তেতিয়াহ'লে আমি ইয়াক তৃতীয় তৎপুৰুষ সমাস হিচাপে চিনাক্ত কৰিব পাৰিম। ঠিক তেনেধৰণে আমি চতুৰ্থী শব্দ বিভক্তিৰ চিন লৈ, এই লৈটো ব্যৱহাৰ কৰি পিঠাগুৰি শব্দটোক আমি দেখুৱাব পাৰোঁ। পিঠা লৈ গুৰি, পিঠা লৈ গুৰি, পিঠা কৰিবৰ কাৰণে, পিঠা সাজিবৰ কাৰণে যি গুৰি বনাইছোঁ, এই লৈ শব্দটোৱে তাক আমি দেখুৱাব পাৰোঁ। গতিকে পিঠা লৈ গুৰি ই চতুৰ্থী তৎপুৰুষ সমাসৰ অন্তৰ্ভুক্ত হ'ব। তেনেধৰণে কাৰামুক্ত শব্দটো কাৰাৰ পৰা মুক্ত, পৰা শব্দটো পঞ্চমী শব্দ বিভক্তিৰ চিন। এই পঞ্চমী শব্দ বিভক্তিৰ চিন লগ হোৱাৰ বাবে এইবিধ তৎপুৰুষ সমাসক আমি পঞ্চমী তৎপুৰুষ সমাস বুলি চিনি পাওঁ। ঠিক তেনেদৰে আমি ষষ্ঠী শব্দ বিভক্তিৰ চিন ৰ ব্যৱহাৰ কৰি আমি যি সমাস পাম, সেই সমাসকে আমি ষষ্ঠী তৎপুৰুষ সমাস হিচাপে দেখুৱাব পাৰিম। জুইশাল, জুইৰ শাল, ৰটো লগ হৈছে কাৰণে ই হ'ব ষষ্ঠী তৎপুৰুষ সমাস। ঠিক তেনেদৰে আমি সপ্তমী শব্দ বিভক্তিৰ চিন দন্ত্য তটো লগ হ'লে আমি এতিয়া আমি গৃহবন্দী, সকলো গৃহবন্দী হৈ থাকোঁ। সেইটো আমি যেতিয়া ব্যাস বাক্যৰ জৰিয়তে দেখুৱাম গৃহত বন্দী, তটো লগাৰ কাৰণে ইয়াক সপ্তমী তৎপুৰুষ সমাসৰ অন্তৰ্গত কৰিব লাগিব। আমি শব্দ বিভক্তিৰ চিন অনুসৰি তৎপুৰুষ সমাসৰ প্ৰথম ভাগটি ইতিমধ্যে পালোঁ। ইয়াৰ পিছত আমি আহিম উপপদ তৎপুৰুষ সমাসৰ মাজলৈ। উপপদ তৎপুৰুষ সমাস চিনি পাবলৈ আমি এটা কথা খুব গুৰুত্ব দিব লাগিব যে সংস্কৃত ভাষাত উপসৰ্গৰ বাহিৰে কৃত প্ৰত্যয়ন্ত ধাতুৰ আগত যি পদ থাকে তাকে উপপদ বুলি কোৱা হয়। কৃত প্ৰত্যয়ন্ত, ইতিমধ্যে প্ৰত্যয় সংক্ৰান্তত আলোচনা কৰোঁতে এই বিষয়ে কিছু কথা জনাইছিলোঁ। আৰু উপসৰ্গ যিহেতু আমি 20টা উপসৰ্গ পাইছোঁ, এই উপসৰ্গৰ বাহিৰে যিবিলাক কৃত প্ৰত্যয়ন্ত ধাতু হৈছে ক্ৰিয়াৰ মূল, য'ত ক্ৰিয়াটো উৎপত্তি হৈছে। এই ধাতু যেতিয়া আমি পাম, ধাতুৰ লগত যেতিয়া লগ হ'ব, তেতিয়া সেই সমাসক আমি উপপদ তৎপুৰুষ সমাস বুলি ক'ম। উদাহৰণস্বৰূপে গৃহস্থ সমাসটো যেতিয়া আমি ব্যাস বাক্যত আবদ্ধ কৰিম, তেতিয়া আমি ক'ম গৃহ থাকে যি, থাক ধাতু লগ লাগিছে, থাক ধাতু বা থাকে হৈছে, গতিকে গৃহত থাকে যি গৃহস্থ। ধনু ধৰে যি, ধনুৰ ধৰ ধাতু লগ লাগিছে। ঠিক তেনেধৰণে মৃত্যুক জয় কৰে যি, মৃত্যুঞ্জয়, কৰ ধাতু লগ লাগিছে। তেনেদৰে জলত চৰে যি, জলচৰ, ইয়াত চৰ ধাতু লগ লাগিছে। এনেধৰণে ধাতুৰ লগত যি সমাস গঠিত হ'ব, সেই সমাসক আমি উপপদ তৎপুৰুষ সমাস হিচাপে ভাগ কৰিব পাৰিম। ইয়াৰ পিছত আমি আহিম নয় তৎপুৰুষ সমাসৰ মাজলৈ। নয়
কোনো কোনো লোকে উচ্চাৰণ কৰোঁতে ন নিয় উচ্চাৰণ কৰে ন নিয় বৰ্ণটো আছে কাৰণে ইয়াক আমি নয় তৎপুৰুষ সমাস বুলি কৈছোঁ এই নয় তৎপুৰুষ সমাসত নেতিবাচক ধাৰণা দিব নহয় বোধক নেতিবাচক ধাৰণা প্ৰকাশ কৰিলে আমি ইয়াক নয় তৎপুৰুষ সমাসৰ অন্তৰ্গত কৰিব পাৰিম উদাহৰণস্বৰূপে আমি অনাতাঁৰ পদটো ল'ব পাৰোঁ অনাতাঁৰ আমি ৰেডিঅ' শুনো অনাতাঁৰ কোনো তাঁৰ সংযোগ নোহোৱাকৈ নাই তাঁৰ সেইকাৰণে ইয়াক নাই বুজাইছে নহয় বোধক হোৱাৰ বাবে ইয়াক আমি নয় তৎপুৰুষ সমাসৰ অন্তৰ্গত কৰিব পাৰিম তেনেধৰণে নাতি দীৰ্ঘ শব্দটোৰ পদটো যদি লওঁ ন অতি দীৰ্ঘ অতি দীঘল নহয় এটা সীমাৰ ভিতৰত আছে নাতি দীৰ্ঘ আকৌ নাতি শীতোষ্ণও একে ন অতি শীতোষ্ণ তেনেধৰণে নহয় বোধক আমি অনাহাৰ নাই আহাৰ এই শব্দবিলাক নয় তৎপুৰুষ সমাসৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ গতিকে তৎপুৰুষ সমাসৰ এই তিনিটা ভাগ অতি সহজে আমি উলিয়াব পাৰিম আমি ক্ৰমে সমাসৰ শেষৰ ফাললৈ আহিছোঁ অব্যয়ভাৱ সমাস বুলি আন এক প্ৰকাৰৰ সমাস আছে এইবিধ সমাসত বিভিন্ন অৰ্থ প্ৰকাশক শব্দ সমষ্টিক অন্তৰ্ভুক্ত কৰা হয় ইয়াত সামীপ্য অভাৱ বিপচা পৰ্যন্ত সাদৃশ্য যোগ্য ক্ষুদ্ৰ বিপৰীত পাশ্চাত এনেধৰণৰ অৰ্থ প্ৰকাশক শব্দ সমষ্টিকে আমি অব্যয়ভাৱ সমাসৰ অন্তৰ্গত কৰিব পাৰোঁ এতিয়া সামীপ্য শব্দৰ অৰ্থ হৈছে কাষত ওচৰত ইয়াত উদাহৰণ হিচাপে ল'ব পাৰোঁ উপকূল কুলৰ কাষৰ অঞ্চলক উপকূল অঞ্চল বুলি কোৱা হয় ইয়াৰ সামীপ্য শব্দই প্ৰকাশ কৰিছে তেনেকৈ অভাৱ শব্দৰ ক্ষেত্ৰত আমি ভিক্ষাৰ অভাৱ দুৰ্ভিক্ষক ল'ব পাৰোঁ বিপচা হোৱা বুলি ক'লে বাৰে বাৰে একেটা ঘটনাকে বাৰে বাৰে সংঘটিত পুনঃ ঘটে তেনে শব্দক আমি বিপচা অৰ্থত গ্ৰহণ কৰিব পাৰোঁ সপ্তাহে সংঘটিত হোৱা ঘটনা বা সাপ্তাহিক বজাৰ এই কথাটো বাৰে বাৰে হয় সেইকাৰণে ইয়াক বিপচা বুলি কোৱা হয় আৰু এইবিধ সমাস অব্যয়ভাৱ সমাসৰ অন্তৰ্গত হয় অনুক্ৰমে প্ৰতি ঘৰে হৈছে ক্ৰমে হৈছে সেইকাৰণে এইবিলাক সমাসক আমি বিপচাৰ অন্তৰ্গত কৰি অব্যয়ভাৱ সমাসৰ ভিতৰত ধৰিব পাৰিম ইয়াৰ পিছত আমি পৰ্যন্ত অৰ্থত কিদৰে অব্যয়ভাৱ সমাস হয় তালৈ আহিম ধৰা হওক আজীৱন ইয়াক আমি যেতিয়া ব্যাক বাক্যত দেখুৱাম তেতিয়া আমি ক'ম জীৱন পৰ্যন্ত জানু পৰ্যন্ত অজানুলম্বিত জানু মানে আঁঠুলৈকে গতিকে এনেধৰণে পৰ্যন্ত শব্দৰে মৰণ পৰ্যন্ত আমি আমৰণক ল'ব পাৰিম এনেধৰণৰ সমাসক আমি অব্যয়ভাৱ সমাসৰ অন্তৰ্গত কৰিব পাৰোঁ সাদৃশ্যৰ অৰ্থত দেখা যায় ৰূপৰ সাদৃশ্য অনুৰূপ গ্ৰহৰ সদৃশ উপগ্ৰহ নদীৰ সদৃশ উপনদী সাগৰ সদৃশ উপসাগৰ এইবিলাকক আমি সাদৃশ্যৰ ভিত্তিত ল'ব পাৰোঁ ইয়াক অব্যয়ভাৱ সমাসৰ অন্তৰ্ভুক্ত কৰিব পাৰিম যোগ্য অৰ্থত ৰূপৰ যোগ্য অনুৰূপ বা প্ৰতিৰূপ আকৃতিৰ যোগ্য হ'লে প্ৰতিকৃতি এনেধৰণে আমি এইবিলাকক অব্যয়ভাৱ সমাসৰ অন্তৰ্গত কৰিব পাৰিম বিপৰীত অৰ্থ প্ৰকাশ কৰা দানৰ বিপৰীত প্ৰতিদান ফলৰ বিপৰীত প্ৰতিফল তাৰপিছত পশ্চাত মানে পিছত পাছে ধাৱন কৰা অনুধাৱন পাছে গমন কৰা অনুগমন এনেধৰণৰ কথাবিলাকক আমি পশ্চাত হিচাপে অব্যয়ভাৱ সমাসৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ ক্ষুদ্ৰ অৰ্থটো আমি অব্যয়ভাৱ সমাস বাচিব পাৰোঁ প্ৰত্যংগ বুলি কওঁতে অংগৰ ক্ষুদ্ৰ গ্ৰহৰ ক্ষুদ্ৰ উপগ্ৰহ এইখিনি আমি ক্ষুদ্ৰৰ অৰ্থত অব্যয়ভাৱ সমাসৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ গতিকে অব্যয়ভাৱ সমাস চিনি পোৱাৰ ক্ষেত্ৰত আমাৰ বিশেষ জটিলতা নাহে সংজ্ঞাবদ্ধভাৱে ব্যাক বাক্যৰে আবদ্ধ কৰি দেখুৱাব পৰা এই সমাসৰ ভাগসমূহৰ উপৰিও আৰু এবিধ সমাস
আছে যাক আমি নিত্য সমাস বুলি জানো। এই নিত্য সমাসক প্ৰকৃতাৰ্থত সমস্যমান পদবোৰ সদায় সমাসবদ্ধ হৈয়েই থাকে। তাক আমি পুনৰ ব্যাস বাক্যৰে ভাঙি দেখুৱালে সম্পূৰ্ণৰূপে অৰ্থ শূন্য হৈ পৰে। এনেধৰণৰ সমাসক আমি নিত্য সমাস বুলি জানো। উদাহৰণস্বৰূপে আমি বৰগীত বুলি ক'লে ইয়াক আমি বৰ যি গীত হিচাপে যদি ব্যাস বাক্যত আবদ্ধ কৰিবলৈ যাওঁ তেতিয়াহ'লে তাৰ প্ৰকৃত স্বৰূপটো নোহোৱা হৈ পৰিব। সেয়েহে ইয়াক ব্যাস বাক্যত আবদ্ধ নকৰি নিত্য সমাসৰ অন্তৰ্ভুক্ত কৰা হৈছে। তেনেধৰণে বৰ কাপোৰ বুলি কওঁতে আমাৰ অসমীয়া জনসমাজৰ বৰ কাপোৰখনৰ কথা বুজোৱা হৈছে। সেইখন বৰ শব্দই কিন্তু ডাঙৰ বুলি বুজোৱা নাই। নিত্য সমাসৰ উদাহৰণস্বৰূপে আমি বৰগীত, বৰ কাপোৰ, বৰ কাঁহ এইখিনি ল'ব পাৰোঁ। বৰগীত বুলি কওঁতে তাক আমি ব্যাস বাক্যৰ জৰিয়তে বৰ যি গীত এনেধৰণে যদি ভাঙি দেখুৱাওঁ তেতিয়াহ'লে তাৰ গুৰুত্ব নোহোৱা হ'ব। বৰগীত বুলি ক'লে আমি গুৰুজনাৰ দ্বাৰা ৰচিত আন কোনো গীতৰ সৈতে তুলনা নোহোৱা সেই শ্ৰেণীৰ গীতৰ ধাৰাক আমি বুজিছোঁ। গতিকে তাক আমি সমাস ব্যাস বাক্যৰ জৰিয়তে আমি আবদ্ধ কৰিব নিবিচাৰোঁ। ঠিক তেনেকৈ বৰ কাপোৰ বা বৰ কাঁহক যদি আমি বৰ যি কাঁহ বুলি কওঁ, সেই টিংখং যাক লো অথবা কাঠেৰে নিৰ্মিত এটা হাতুৰিৰ দৰে সঁজুলিৰে কোবাই জাননী দিয়া হয়, সেই কাঁহখন বৰ নহয়, সৰু কাঁহ এখনকো বৰ কাঁহ বুলি কোৱা হয়। গতিকে তাক আমি ব্যাস বাক্যৰ জৰিয়তে নুবুজাই তাৰ অৰ্থৰ ধাৰণাটো আমি অনুভৱ কৰিব পাৰোঁ। সেয়েহে এই শ্ৰেণীৰ সমাসক আমি নিত্য সমাসৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ। ইতিমধ্যে আমি সমাস সম্পৰ্কীয় মূল আলোচনা শেষ কৰিছোঁ আৰু সমাসৰ প্ৰকৃত কামটোৱেই হৈছে সংক্ষেপকৰণ। চুটি বা সংক্ষেপতে ধাৰণা দিব পৰাই হৈছে সমাসৰ মূল উদ্দেশ্য। গতিকে সমাস সম্পৰ্কীয় ইমানখিনি কথা আমি আজি জানিলোঁ। আশা কৰিম কম বেছি পৰিমাণে সকলো উপকৃত হ'ব। সকলোকে ধন্যবাদ জনাই ইয়াৰ পিছত অসমীয়া ব্যাকৰণৰ অন্য এটি ভাগ আগবঢ়াম। ভৱিষ্যতৰ আত্মাস্বৰূপ মৰ্যাদাস্বৰূপে অসমীয়া ভাষাৰ অস্তিত্ব আমি ৰক্ষা কৰিব লাগিব। ভাষা এটা শুদ্ধকৈ ক'ব অথবা শিকিবলৈ হ'লে ব্যাকৰণৰ জ্ঞানৰ একান্তই প্ৰয়োজন।